পাৰ্টি পতাকা জ্বলোৱা হৈছে সব ক'বাত কিবা এটা দুটা ৰিচেণ্টমেণ্ট হয় টিকেট দিয়া সময়ত এইটো অকল ইয়াত হৈছে নহয় গোটেই ভাৰততে টিকেট দিয়া সময়ত কিবা কিবি সৰু সুৰা দুখ বেদনা কান্দা কাটা এইবিলাক হৈ থাকে সো সেইটো ডাঙৰ কথা নহয় এইটো লাহে লাহে সব ষ্ট্ৰীমলাইন হ'ব আৰু কাম কৰিব স্যাৰ 2020 আপোনাৰ কনভয়টো এটা কৰা হৈছে কিন্তু ইউপিপিএল যোৱাকালি ডিক্লেয়াৰ কৰাৰ লগে আকৌ বাহুকুংগী সমষ্টিত ইউপিপিএলৰ বাটালাইজ কৰা মই দেখিবলৈ পাই দুখ পাইছো আৰু গৰিহণা দিছো আৰু ইয়াৰ কাৰণে ইতিমধ্যে আমি পুলিচৰ হায়াৰ অথৰিটিক জনাইছো যে 2020ৰ নিচিনা অপ্ৰীতিকৰ ঘটনা ইয়াত যাতে নাহায় কোনো থ্ৰেট বা কোনো ভাবুকিৰ সন্মুখীন হ'ব লগা নহয় ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় ইয়াৰ কাৰণে আমি হায়াৰ অথৰিটিক জনোৱা হৈছে আমাৰ লোকেল পুলিচ বিষয়াসকলৰ লগত আলোচনা কৰা হৈছে মই আশা কৰিছো যে নেক্সট যেটো ইলেকশ্যন হ'ব ফ্ৰী এণ্ড ফেয়াৰ হ'ব তেনেকা যদি কোনবা অপ্ৰীতিকৰ ঘটনা কৰে বা ভয় ভীত ৰাজনীতি কৰিব আহে ইয়াক আইনে কঠোৰ হাতেৰে দমন কৰিব